মাৰ্কেট গৈ আছোঁ। এতিয়া লগভগ 10টা বাজিবৰ হ'ল। অকণমান বজাৰ কৰিব লগা আছে। চ' কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই থাকিম যিমানখিনি পাৰোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু কমেণ্ট আৰু লাইক কৰিবলৈ নাপাহৰিব। আৰু ইয়াত টমটম ৰখি আছে, টমটমত যাম। বাকী প্ৰথমতে বাজনী ঘৰত সোমাম, আপোনালোকক পাৰিলে দেখাম আৰু পিছত কি কৰোঁ চাই থাকিব। এতিয়া বাজনী ঘৰ আহি পাই গ'লোহি। এতিয়া অলপ কাম আছে বাজনীৰ লগত, তাৰপিছত লগ পাই আছোঁ আপোনালোকক। বলৈবা আৰু ফাইনেলি বাৰ ঘৰৰ পৰা কামখিনি হ'ল, কৰি ওলালোঁ আৰু এতিয়া টমটমৰ কাৰণে ৱেইট কৰোঁ। বজাৰ কৰি আছোঁ। এতিয়া কি কৰিলোঁ সেইখিনি আপোনালোকক দেখাই আছোঁ। এতিয়া বাকী থকা বজাৰখিনি কৰি লওঁ আৰু ঘৰত গৈ লগ পাই আছোঁ। ফাইনেলি বজাৰ হৈ গ'ল আৰু ঘৰত গৈ দেখাই আছোঁ কি বজাৰ কৰিলোঁ। বাকী ভিডিঅ'টো চাই থাকোঁ। পাই গ'লোহি আৰু এইফালে চাওক বৰষুণ, ধৰিব পাৰিছে নাই, বৰষুণ পৰি আছে। যেনে তেনে কাপোৰকেইটা চপাই মেলি হ'ল আৰু বাকী অলপ পিছত লগ পাই আছোঁ। আৰু আমাৰ ইয়াত দেখিছে বৰষুণত ড্ৰেছ পিন্ধি কাম কৰি আছে। আৰু এই চাওক কিমান টানকৈ বৰষুণ আহি গ'ল। ভালো লাগিছে আৰু বেয়াও লাগিছে অলপ। আৰু ফাইনেলি ঘৰত আলহী পালেহি। এয়া চাওক, মানে ছাৰপ্ৰাইজ দিয়া নিচিনা হ'ল। কালি অহাৰ কথা আছিলে আৰু আজি আহি গ'ল। বা হয়, হাই কৈ দিয়া। চ' এতিয়া মই কাপোৰ সলাবই পৰা নাই, বৰষুণ পৰি আছে দেখিছে। আৰু বাকী আলহীৰ কাৰণে মানে যা যোগাৰ কৰোঁ। কিমানখিনি কি হয় দেখাই থাকিম। তাই তিতিলে বাটত, মোক ফোন কৰা নাই আৰু মানে মই কৈছোঁ ফোন এটা কৰি দিয়া হয়, কিন্তু মানে নেটৱৰ্কৰ কিবা ইছ্যু আছিল চাগে, সেইকাৰণে ফোন কৰা নাছিলে আৰু অকস্মাত ওলাই গ'লহি ছাৰপ্ৰাইজ। এতিয়া কিবাকিবি বনাওঁ আৰু বাই ভনী দুইজনী খাওঁ। আৰু আপোনালোকে চাগে ভাবিছে বায়েক মই হ'ম, তাই ভণ্টি হ'ব। নহয়, তাই ক্ষীণমিন আৰু মই শকত দেখিবলৈ, গতিকে মই ভনীয়েক আৰু তাই হ'ল বা, পেহীৰ ছোৱালী মোৰ। ঠিক আছে। আৰু আজি বিশেষ বজাৰ কৰা নাই, কেইটামানহে বজাৰ কৰিলোঁ। চ' এইটো নিউট্ৰেলা, চয়াবিন, অলপমান ধনিয়া শাক আনিলোঁ, লগতে দুপাত হাতা। ষ্টিলটো ভাল হয়, VIP ষ্টিল, ডেইলি ইউজৰ বাবে ভালেই। আৰু এইখন হ'ল DLEDৰ এণ্ট্ৰেঞ্চৰ কাৰণে প্ৰি এণ্ট্ৰি টেষ্ট। চ' পঢ়া বাৰু নাই, আজি কিতাপখন আনিছোঁহে, এক্সাম হ'ব বুলি গম পাইছোঁ, গতিকে পঢ়িম বুলি ভাবিছোঁ। লগতে এইটো ৰিফাইন প্লাছ এইখিনি কল আৰু অলপ ড্ৰাই ফ্ৰুইটছ।
লগতে আনিছোঁ এটা ডিলাইটৰ হুইপ ক্ৰীম আনিছোঁ, সেইটো ফ্ৰিজত ভৰালোঁ, এতিয়া আৰু উলিয়াই নাথাকোঁ আৰু। ঠিক আছে, বাকী লগ পাই আছোঁ। আৰু এই ব্লগটো হ'ল 14 আগষ্টৰ, আৰু হয়তো আপোনালোকে এই ব্লগটো আজিৰ তাৰিখত নাপাব, পিছতহে পাব। চ' কাইলৈ 15 আগষ্ট, কাইলৈৰ বাবে কিবা স্পেচিয়েল কৰিম বুলি ভাবি আছোঁ, আৰু যদি সম্ভৱ হয় জইন কৰি দেখাম, আৰু যদি সম্ভৱ নহয় দুটা ব্লগ মানে আগা পিছাকৈ পাই যাব। আৰু বাই মোৰ বাবে আনিলে মাছৰুম, তাই ঘৰতে খেতি কৰিছিল, আৰু এয়া 1 পেকেট লৈ আহিলে। মই আজিলৈ এই বস্তুটো খাই পোৱা নাই, খাই চাম কেনেকুৱা লাগে। লগতে আধা লিটাৰ গাখীৰ, আৰু আনিছিল চুজিৰ লাড়ু, কিন্তু তাই দেখাবলৈ মানা কৰিলে কাৰণ লাড়ুকেইটা কম, সেইটো কাৰণে সেইকেইটা বাৰু নেদেখাওঁ। আৰু এয়া পাৰ্চেল আহিল আজি দুটা। কি অৰ্ডাৰ দিছিলোঁ পাহৰিলোঁ, আনবক্সিং কৰিম আপোনালোকৰ আগত। আৰু চেনিটাইজ কৰাই আনিছে বোলে, ভাইটিটোৱে ক'লে। আমাৰ ওচৰৰে হয়, চ' ইমান প্ৰব্লেম নাই। কি আনিছোঁ আনবক্সিং কৰি দেখাম। হেল্ল' এভৰিৱান, চ' ফাইনেলি এতিয়া টাইম হৈছে 2:43, আৰু বা আহিছিল যে মই আপোনালোকক দেখাইছিলোঁ। বা গ'ল, এইমাত্ৰ গৈছে, আৰু তাই ভাত খালে, নিৰামিষ ভাতকে বনালোঁ আজি। তাইৰ অকণমান পেটটো বেয়া আছিলে, চ' বিশেষ এটা কামত আহিছিলে, আৰু অলপ সময় থাকি গুচি গ'ল। আৰু পাৰ্চেল দুটা ল'লোঁ, দিলেহি, আৰু এতিয়া আপোনালোকৰ আগত মই পাৰ্চেল দুটা আনবক্সিং কৰিম। কিনো অৰ্ডাৰ দিছিলোঁ মই নিজেই পাহৰিলোঁ জানেনে। আচলতে ভণ্টিৰ একাউণ্টৰ পৰা দিছিলোঁ, আৰু মিছ'ৰ পৰা অৰ্ডাৰ দিয়া হয়। চ' কি অৰ্ডাৰ দিছিলোঁ মই পাহৰি থাকিলোঁ। আজি ডেলিভাৰী কৰোঁতেহে দেখিছোঁ তাইৰ নাম আহিছে, আৰু কি ওলাই চাওঁ। কি আছিল ৱালেট। এওঁৰ কাৰণে এটা ৱালেট মেবি অৰ্ডাৰ কৰিছিলোঁ, তাই অৰ্ডাৰ কৰি দিছিলে, পিছত কেঞ্চেল কৰিব কৈছিলোঁ কাৰণ প্ৰয়োজন নাছিলে। এইটো আছিলে তেখেতৰ, কিন্তু তাই অৰ্ডাৰ কৰি দিলে। কিন্তু চাওকচোন, কোৱালিটি একদম ভাল নহয়, চ' একদম ঠিক নহয়। তথাপি এবাৰ তেখেতক দেখাই ল'ম, যদি পচন্দ কৰে ৰাখিম, আৰু যদি পচন্দ নকৰে সেইটো ৰিটাৰ্ণ হ'ব। মোৰতো ভাল লগা নাই, তেওঁ বা কি কয় আকৌ। চ' এইটো হ'ল তেখেতৰ বস্তু, এইটো ছাইড কৰিছোঁ, আৰু এইটো চাগে মই কিবা এটা অৰ্ডাৰ দিব কৈছিলোঁ। আচলতে কি জানে, কৰোণা হোৱাৰ পৰা ইমান মানে মানুহৰ দিনবোৰ বেয়াকৈ গৈছে। সকলোৱে আজিকালি কি বিচাৰে, এটা হেল্ডি লাইফষ্টাইল ফ'ল' কৰিব বিচাৰে, কিন্তু ইমান সহজ নহয়। কাৰণ আমি সৰুৰে পৰা মানে যেনেধৰণে যিটো পৰিৱেশত ডাঙৰ হৈছোঁ, চ' ইমান পটককৈ চেঞ্জ কৰাটো মানে পচিবল নহয়। তথাপিও অকণমান চেষ্টা এটা কৰি আছোঁ, কেতিয়াবালৈ দেখাম আপোনাক। আৰু ইয়াৰ হেল্ডি লাইফষ্টাইলৰ ওপৰত এটা মই ভিডিঅ' কৰি থৈছোঁ, যিটো আপলোড কৰা নাই এতিয়ালৈকে, কৰিম। সেইটো ভিডিঅ' কৰাৰ পিছতে এইটো ছেকেণ্ড ভিডিঅ' হয় মোৰ। আৰু চেষ্টা এটা কৰিছোঁ, অকণমান ৰেগুলাৰলি ৱৰ্কআউট কৰোঁ ঘৰতে। সেইকাৰণে এটা স্পৰ্টিং মানে টি চাৰ্ট অৰ্ডাৰ কৰিছিলোঁ, আৰু ৱৰ্কআউটৰ সময়ত পিন্ধিবৰ কাৰণে খুব ভাল হয়। আৰু কাপোৰৰ কোৱালিটিটো বহুত ভাল হয়, বহুত বেছি ধুনীয়া হয়। আৰু য়েছ, এইটো চাওক। আৰু ইয়াৰ চাইজটো, ইয়াত MRP আছে, এইটো দেখিছেনে, 1199 টকা। কিন্তু মই ডিছকাউণ্টত পাইছোঁ এইটো 294। এইটো চাওক,
294. সো মিছো এটা খুব ভাল ৰিসেলিং এপ হয় যিটোৰ জৰিয়তে আমি ভাৰতৰ বিভিন্ন প্ৰান্তৰ লোকসকলে আমি ঘৰতে বহি এটা আৰ্নিঙৰ পথ মুকলি কৰি ল'ব পাৰোঁ, ৰিসেল কৰিব পাৰোঁ বা নিজাকেও আমি হোলসেল প্ৰাইচত কিছুমান অৰ্ডাৰ কৰিব পাৰোঁ বহুত কম দামত। আৰু য়েল্লো কালাৰ মোৰ ভাল লাগে, সেইটো কাৰণে যদি আপোনালোকে মিছোৰ পৰা ল'ব বিচাৰে এই টি চাৰ্টটো দেন মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম, আপোনালোকে তাত মিছোটো ডাউনলোড কৰি চাব পাৰিব। আৰু এইটো সঁচাই ভাল আহিলে, বাকী হয়নে নহয় গাত চাই ল'ম বাৰু, হ'ব লাগে, হ'বই। আৰু সেইখিনিয়ে আনবক্সিং কৰিলোঁ শেষ হ'ল। লাইটৰ কোৱালিটিটো ইমান ঠিক নহয়, ছেকেণ্ড ব্লগ হয় এইটো মোৰ, চ' কেনেকুৱা হৈছে নাজানো। যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব বন্ধুবৰ্গৰ মাজত, আৰু আপোনালোকে বহুত 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 মৰম দিব বুলি আশা কৰিলোঁ। ব্লগ বনাবলৈ চেষ্টা কৰিছোঁ, কিমান দূৰ সফল হওঁ নাজানো, কিন্তু সঁহাৰি পালে নিশ্চয় খুব ভাল পাম, সুখী হ'ম। আৰু আজিৰ ব্লগটো মই ইমানতে সামৰণি মাৰিছোঁ। নতুন এটা ব্লগ লৈ অতি সোনকালে আপোনালোকৰ মাজলৈ আহি আছোঁ। আশা কৰিলোঁ আপোনালোকে ভাল পাব, আৰু ভাল পালে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে যিটো নটিফিকেশ্যন আছে সেইটো ক্লিক কৰি অল কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ পাই থাকিব। আজিলৈ আহোঁ, ধন্যবাদ, বাই বাই। অতি সোনকালে আৰু এটা নতুন ভিডিঅ' লৈ আহি আছোঁ।